আজি আমি পুৱাই পুৰা ৰেডি পুৰা একদম পলি চলি সব আহি গৈছে আমি ক'ত যাম কৈ দিয়া জানো মাইনা কৈ দিয়া আমি গৈ আছো এতিয়া বগামাটি আৰু মানে আমি এতিয়া 4লৈকে গৈ আছো তাৰপিছত গাড়ী আহি আছে গাড়ী মানে জাগিটোৰ পৰা আহিব জাগিটোৰ পৰা যাম তো মানে গাড়ী আহি আছে তো আমি এতিয়া মামাৰো জেকেট নাই তোমাৰো জেকেট নাই ন ষ্টাইলত জেকেট নিপিন্ধ আমি গাড়ী ৰখি আছো এতিয়া এখানে ব্ৰিজটো আছে আমাৰ লগত লাকি আছে গুল্লা আছে আৰু এইফালে আহি আছে গাড়ীখন আমাৰ গেহেৰা লোকেল এইটো গেহেৰা লোকেল আমাৰ জেকেট নিপিন্ধে দেখাল দেখাব আমাৰ গুল্লাক কি ফিটিং হৈ আছে চা গুল্লা বা দেখিছ ন গুল্লা টুপি আছে জেকেট আছে ন হয় বোলা হয় ন দে ঘণ্টা পিছত আহি দে আমাৰ গাড়ীখন এই ভিতৰতে দিবি ওপৰত বল আমি পুৰা ষ্টাইলৰ ৰেডি আছো বগামাটি আছো ফাইনেলি বহি গলো Oh my dog, গাড়ী চাওকে গাড়ী 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 বাপ্পা পিছফালেও গাড়ী ডাঙৰ গাড়ী সৰু গাড়ী 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 পুৰা বজাৰ হৈ আছে ডাঙৰ গাড়ী বাছ চাবা মানে ট্ৰেভেলাৰ চাবা মানে কি চাবা মানে আৰু বগৰী গছবোৰ চাওক না শুনি আছিলো তামাম বগৰী গছ আছে বুলি আজি দেখিলো আৰু
আহি পালোঁ বগামাটি। কোনোমতে মোৰতো মানে সন্দেহ হৈ গৈছিলে আজি পামনে বগামাটি। 4 ঘণ্টা লাগিছে এইখিনি পাওঁতে, 4 ঘণ্টা। এতিয়া দেখিছোঁ চবফালে চাওক কিমান মানুহ, তামাম মানুহ, খাব কাৰণে জেগাই নাই। আৰু আমাৰ পাৰ্টিটো এতিয়া বৰ্তমান এইখিনিত আছে, এইখিনিত খাম বুলি ভাবিছে, কিন্তু ইয়াতে বগৰী গছ আছে জানো নামাৰ, আমাৰ ঠাইখিনি মানে জেগাই নাই খাব। মেনেজাৰ বুলি কওঁতে তাই হাঁহিছা। আৰু আমাৰ ইফালে পুৰা যা যোগাৰ চলি আছে। এই মাইনাজনী গৈ পেলাই একদম পানী খেলাত ব্যস্ত হৈ গ'ল আৰু। আৰু আমাৰ ৰান্ধনী পুৰা মাংসত বনোৱাত ব্যস্ত হৈ গ'ল। মানে চাৰিওফালে পুৰা মিউজিক চলি আছে ন, সেইটো কাৰণে মানে ভইচ অভাৰ কৰিব লগা হৈছে, নহ'লে একদম কপিৰাইট লাগি যায়। সানগ্লাস লগাই ফটোশ্বুট চলি আছে একদম পুৰা। আৰু আমি অলপ ওলাই আহিলোঁ ফুৰিব যাম বুলি, কাৰণ আমি মেইন জেগাখিনিতো মানে খাব নাপালোঁ ঠাই, সেইকাৰণে অলপ দূৰত আছোঁ আমি। তো আমি এতিয়া ওলাই আহিছোঁ অলপ জেগাবোৰ চাম বুলি। আৰু এই ঘোঁৰাকেইটাই ভাড়া মাৰি আছে 50 টকাকৈ। বেছি দূৰ নহয়, অলপমান যায়। মই সুধিলোঁ, তাৰপিছতে এই ল'ৰাকেইটা দেখাই দিছে আৰু কৈছে সেইখিনিলৈকে যায়, তেনেকৈ বুলি দেখাই দিলে আৰু দেখাই দিলে। আৰু এইখিনিতে অলপমান চিনেমেটিক শ্বট দেখাব চেষ্টা কৰিছোঁ। চাওক না কেনেকৈ লাগিছে। আৰু এইটো হ'ল বড়োসকলে বাথৌ পূজা কৰে এইটোত। মানুহবোৰে কিছুমানে দৰ্শন কৰিলে, আমি নাই কৰা বাৰু। কিমান ধুনীয়াকে আঁকি থৈ দিছে। আৰু এইটো কিবা মানে টেবলেট বিক্ৰী কৰি আছে। জ্বৰৰ বা গেছ ভাৱ হৈ থাকিলে বোলে খালে ভাল হয়। আৰু এইটো কিবা গুটি টাইপৰ, মাৰ্বল গুটি টাইপৰ, সৰু মানে মাৰ্বলতকৈ অলপ সৰু গুটি, 20 টকাকৈ লৈছে। বোলে চকলেটৰ দৰে বোলে মুখত সোমাই বোলে চুহি খাব লাগে আৰু তেনেকৈ বুলি ক'লে। আমি লৈ আহিলোঁ এক পেকেট। সেই দাদাজনে বিক্ৰী কৰি আছিলে তাতে। লৈছে মানুহবোৰে, বহুতে ল'লে।
দাদাজনে বুজাই দি আছে ধুনীয়াকৈ কথাখিনি কেনেকৈ খাব লাগে। এই নাওকেইখন ভাড়া মাৰি আছে। পানী চাওক হে, কি ফটফটীয়া পানী একদম। পানী দ নাই কিন্তু ধাৰ বহুত আছে। যিসকলে বগামাটি যোৱা নাই যাব পাৰে, চাব লগা ঠাই। মানে গোটেইখিনি ভালে লাগিলে, মানে এটা কথা মই বেয়া পালোঁ, তাতে মানে কি হাগা মুতাৰ সুবিধা কৰি দিয়া নাই বুলি নকওঁ বাৰু, আছে তেনেকৈ দেখাও নাই। দুই এটা দেখিছোঁ তেনেকৈ প্লাষ্টিকেদি ঘৰ বনাই থৈ দিছে পেচাব কৰিবৰ কাৰণে, কিন্তু বহুত দূৰত আছিলে। আমি গৈছিলোঁ তালৈকে দেই, তাৰপিছত গৈ পেলাই দেখিছোঁ যে হাগি থৈ দিছে, বমি কৰি থৈ দিছে। আৰু মানে কমিটিয়ে প্ৰত্যেকখন গাড়ীৰ পৰা মানে 500 টকাকৈ লৈছে। আৰু মই ভাবোঁ যে সেই 500 টকাকৈ যে লৈছে ন, তাৰ বিনিময়ত সিহঁতে মানুহখিনিক সুবিধাখিনি কৰি দিব লাগে আৰু হাগামোটাৰ সুবিধাখিনি কৰি দিব লাগে। কাৰণ মতা মানুহতে য'তে ত'তে কৰি দিব পাৰে, কাৰণ মাইকী মানুহৰ কাৰণেতো প্ৰব্লেম হয় ন, সেইটো কাৰণে। তো আমি মানে আকৌ পাহাৰৰ ফালে একদম গৈ পেলাই সেনেকৈ মুতিব লগা হৈছে। তো সেই সুবিধাখিনি কৰি দিলে ভাল হয় আৰু। উঠি আছে মানুহবিলাকে, আমি উঠিম এতিয়া। 10 টকা ভাড়া, 10 টকা। চাওক না কি গ'লো, কেনে লাগিছে বল্লা, কেনে লাগিছে, ভাল লাগিছে। গম ক লাইছা এতিয়া ইফালে মানে পাৰ হৈ আহি গ'লো। ইফালে বোলে কিবা আছে, ইফালে কিবা বোলে মেলা দোকান আছে বোলে ইফালে। তো আমি এতিয়া ইফালে আহিছোঁ, চাওচোন কি আছে। আৰু এতিয়া আমি এইটো পাৰে পাৰ হ'ম আৰু আমাৰ বহাৰ মোচন চাওক নাই, একদম হাগা বাহা দি বহি আহিছোঁ, চিট নাই আৰু তাকে কৈ পেলাই হাঁহি আছোঁ। আমি যাওঁতে ধনী আহোঁতে দুখীয়া, মানে যাওঁতে মানে প্লাষ্টিকৰখনত 20 টকাকৈ ভাড়া আৰু এইখন কাঠৰখনত 10 টকাকৈ লয় আৰু ভাড়া। আমাৰ পৰা খোৱা বোৱা চলি গ'ল। আৰু ফাইনেলি আমাৰ চবৰে খাই হৈ গ'ল। আৰু এতিয়া বাজিলে 4টা, আৰু মানে কমিটিয়ে চবতে 4টা বজালৈকে টাইম দিছিলে, সেইটো কাৰণে। আৰু মানুহবোৰ প্ৰায় খাই গৈ আছে আৰু লাহেকৈ। আমাৰ বুনাৰ ডান্স হয়।